গজেন গজেন ঘৰত আছনে তই? আছো মই ঘৰতে আছো বহ এই চকীখনতে বহ। কি হ'ল গজেন, তই দেখোন মন মাৰি বহি আছা? এটা কথা বৰ টেনচন লাগি আছে এই তিৰি মানুহ মুখত কথা নৰয় না নৰয়ে আৰু। কি তিৰি মানুহৰ মুখত কথা নৰয়, ভালকে বুজি কচোন। মানে মই সিদিনা নকল লিখি থাকোঁতে মায়ে দেখা পাওঁতে মই ক'লো নকবি দে মায়ে কাকো। নকদে মই আৰু কম না, শপত খাচি মায়ে। তথাপিতো ইটো তিৰিক দেখা পাইছি, ইটো তিৰিকো কৈছি আমাৰ বাপাই নহয় এখন নকল লিখছি, কিন্তু কাকো নকবি দে, সি মোক বেচা কবা হাক দিছি। সেনেকে বেচা চবেই গম পাইছি। এতিয়া মোৰ কিমান লাজ লাগে জানানা। আমাৰ মায়ে কিন্তু তেনেকুৱা নহয় দেই, নকওঁ বুলি ক'লি নকওঁৱেই। কিন্তু আমাৰ মায়ে কিন্তু মোক বহুত ভাল পায়। মই যদি কিবা এটা কথা ক'বা হাক দিওঁ, যিমান ভাল কোনোবাই যদি সোধে তথাপিতো নকওঁৱে। কিন্তু মই এইবিলাক নামানো যা। তিৰি মানুহ মুঠতে যিমান সেই শপত খালেও কিবা ক'লেও কথাটো নকম বুলি হেৰি কৰিলেও ক'বয়ে, একদিন হ'লেও ক'বয়ে। সেইটো কথা নৰয় যি নৰয়ে আৰু, মুঠতে কথাটো ক'বয়ে। আমাৰ মায়ে তেনেকুৱা নহয় দেই। আমাৰ মায়ে মোক বহুত ভাল পায়। মই যদি হাক দিওঁ কিন্তু মানবয়ে। তই মোৰ লগত জেদ লাগবি না, কিবা এটা গোপনীয় কথা কবিচোন, তাৰপিছত মায়েক নকবা হাক দিবি। যা, একদিন হ'লেও ক'ব যা কথাটো। ঠিক আছে বাৰু, আমি একদিন জেদ খেলিম, 500 টকাৰ জেদ খেলিম। ময়ো আমাৰ মায়েক বাৰু প্ৰমাণ চাম। মই প্ৰমাণ কৰি দেখাই দিম মোক আমাৰ মায়ে কিমান বিশ্বাস কৰে, মোৰ কথা শুনে না নুশুনে। মই প্ৰমাণ কৰি দেখাই দিমতো তোক। হ'ব দে, যদি তোৰ কথাটো ক'তো গাই নুফুৰে, সেই মনে মনে কোৱা কথাটো, তেতিয়া মই তোক 500 টকা দিম। যা, হ'লতো? ঠিক আছে, তেতিয়াহ'লে মই এতিয়া যাওঁ দে বাৰু। দে পিছে হ'লি যা, চাহ তাহো খাবা দিবা নাপালো আৰু। দে যা পিছে। গজেনে কোৱা কথাটো দেখোন আজিয়ে প্ৰমাণ চাব পাৰোঁ। এতিয়া মায়েও নামত যাব ওলছি ন, মই আজিয়ে প্ৰমাণ চাম কথাটো। মাই তই নামত যাব ওলছে নে কি? মই নামত যাব ওলছো কিয় তইনো মোক মাতি আছা সেই পৰা আটাবাৰী। তই আজি অলপ সময় দেৰিকে যাবি ৰচোন। মোৰ এটা টানকে হাগা লাগছে আৰু মোৰ পেটটোৰ ভিতৰত জানো কিবা বস্তু কামুৰি আছে, মোৰ সেনেকুৱা লাগি আছে। তই অলপ আজি দেৰিকে যাচোন। মই এটা তাড়াতাড়ি হাগি আহোঁ হাগি অহাৰ পিছত তই যাবি ৰচো। অলপ সময় মোৰ পেটত ভিতৰত কিবা কামোৰা লাগি আছে। যা তই সোনকালে দেৰি নকৰবি, তাড়াতাড়ি মই অলপ সময় ৰখছো। যা। কিবা হ'ল বাচ্চাটোৰ, কিহে বা পেটৰ ভিতৰত কামুৰলা। অলপ সময় ৰখোৱে নহমত আজি অলপ দেৰিকে যাম আৰু, একোতো নহয়ে। মাই মই হাগি আহিলোঁ দেই, কিন্তু এটা ডাঙৰ ঘটনা ঘটছি। কি ডাঙৰ ঘটনা ঘটিলে বাপা? কচোন মোক, অতি সোনকালে কওঁ। তই শপত খাব লাগব, তেতিয়ানে মই তোক কথাটো কম। দে মই শপত খাই কৈছো দে, মই কথাটো নকওঁ দে, কাকো নকওঁ দে। মই তোৰ কথা আৰু কৈ ফুৰিম না আৰু। মোৰ হাগোতে আজি গু ওলা নাই। মোৰ হাগোতে এটা কাউৰহে ওলছি। কাউৰটোহে মোক পেটৰ ভিতৰত কামুৰি আছিল কিজানি। মোৰ মাই, তই কি কথা কোৱা তোৰ হাগতে কাউৰ ওলছি? নকওঁ দে, মই কাকো নকওঁ দে। পিছে তই এতিয়া অলপ ভাল পাইছা না গাটো? পেটটো কামোৰাটো কমছি না? মোৰো নামত যাবা দেৰি হৈছে, পিছলি মই নামত যাওঁ, তই ভাল পাইছা যদি। মাই তই আৰু অলপ সময় ৰচোন। আৰু দেখোন মোৰ পেটৰ ভিতৰত জানো কিবা কামুৰি আছে সেনেকুৱা লাগছি। তই আৰু অলপ সময় ৰচোন, আৰু এটা মই হাগি আহোঁ। যা মই আৰু অলপ সময় ৰখছো। যা, তোতকে আৰু নাম ডাঙৰ হ'ব না, আজি অলপ নামত লাগে দেৰিকে যাম। যা। কিবা হ'ল মোৰ বাচ্চাটোৰ? নোহোৱা নোপোজা ঘটনা ঘটবা ধৰছি। কি যি হৈছে হাই মোৰ কপাল। আজি অলপ সময় ৰখবাই লাগব, মই তাকলৈকে ৰখবা লাগব। আজি লাগে অলপ নামত দেৰিকে যাম, ৰখবা লাগব অলপ সময়। মাই আচৰিত ঘটনা ঘটছি। এইবাৰ মোৰ হাগোতে 2টা কাউৰ ওলছি। তই কিন্তু কাকো নকবি দেই, কিন্তু কথাটো তই কাকো নকবি। নকওঁ দে, কাকো নকওঁ দে মই কথাটো। পিছে বাপা তোৰ অলপ কমছি না পেট কামোৰা? যদি কমছি মই যাওঁ নামত, দেৰি হৈছে নহয়। মাই মোৰ কমছি যা, তই নামত যাব পাৰবি যা। কিন্তু কথাটো হ'লে কাকো নকবি দেই, তই মনত ৰাখবি। কিন্তু কথাটো কাকো নকবি তই। কি হ'ল আৰু দেৰি কিয় আহিছা দেখোন? কৈছো আমাক। নকবি দিয়া আৰু, আজি এটা ডাঙৰ ঘটনা ঘটছি। আমাৰ বাপাই নহয় প্ৰথমবাৰ এটা হাগলা, তাৰপিছত এটা কাউৰ ওললা, আৰু একবাৰ হাগবা গেল, এবাৰ আকৌ 2টা কাউৰ ওললা।
কাকো নকবি দে কথাটো কিন্তু নকওঁ দে মই কিয়নো কম তহঁতে কি লাই কাটিছা কি হ'ল কচোন ক মোক নকবি দে আৰু মোক বাচ্চা গজেনৰ মাকে কবা হাতে দিছি তই কাকো নকবি দে এই গজেনৰ মাকৰ গজেনৰ হ'ল বোলে আগতে বোলে এই কাউৰ হৈছে কাকো নকবি দে তই তহঁতে কি ফাঁচাৰ পিছত মেল কৰি আছা আমাকো অলপ কচোন নকবি দে আৰু কাকো কবাই হাক দিছি মই তোক বোলে কম দে এই গজেনৰ বোলে আজি আগতে কাউৰ হৈছে সেইকাৰণে গজেনৰ মাকৰ আগতে দেৰি হ'ল গজেন গজেন এটা বৰ ডাঙৰ কথা শুনিলো ৰ তোৰ কি ডাঙৰ কথা শুনলি হে কি ডাঙৰ কথা মানে তোৰ বিলাকা হাগতে বিলাকা হেৰি ওলছে কাউৰ ওলছে কোনে ক'লাক তোক কোনে ক'লা মানে গাঁৱৰ কোনে নাজানে চবে জানে চবৰ মুখে মুখে মই সেনেকে শুনা পালো সেইবোৰ বহুত কথা দে তোক কেতিয়াবা মই বুজিয়ে কম দে সেইবিলাক কথা হ'ব দে পিছে দে মই যাওঁ দে পিছে গজেন এতিয়া তই বিশ্বাস কৰিছা না এতিয়া চবেই শুনছি দেখো তই মায়েৰে অকলে কৈছিলি সেই কথাটো আগতে কাউৰলা কথাটো এতিয়া চবেই মই কৈছিলো না তিৰি মানুহৰ মুখত কথা নৰয় বুলি তইহে মানি লোৱা নাছিলি এতিয়া দি মোক 500 টকা